হেল্ল' বন্ধুসকল, নতুন ভিডিঅ'লৈ আকৌ একবাৰ স্বাগতম জনাই। বন্ধুসকল, এনেকুৱা ভিডিঅ' যদি সিহঁতক বনাব পাৰে, যদি আমি ভিডিঅ' নিউজ বনাওঁ, যদি সিহঁতৰ গাত লাগি যায়, কিন্তু সিহঁতে যে ছ'চিয়েল মিডিয়াত বেয়া কামটো কৰি পেলাই ছ'চিয়েল মিডিয়াত এৰি দিব পাৰে, তেতিয়া আপোনালোকৰ তাত বেয়া নালাগে। যদি আমি সেইটো ভিডিঅ' লৈ পেলাই ৰোষ্টাৰে যে ৰোষ্ট কৰে বা আমি নিউজ বনাওঁ, যদি নিউজ হেৰি কৰোঁ, যদি সিহঁতৰ গাত লাগি যায়, মানে কটিত মানে জুই লাগি যায়, জুই লাগি গ'লে মানে কটি চটি পুৰি যায়, তেতিয়া যেতিয়া আপোনালোক বেয়া কামটো কৰি পেলাই ছ'চিয়েল মিডিয়াত এৰি দিয়ে, তেতিয়া বেয়া নালাগে। তেতিয়া এইটোৰ কথা আহি যায়, মানে এইটো পইচা পাই যায়, এইকাৰণে একো নকৰে। যেতিয়া আমি নিউজ বনাই যাওঁ, তেতিয়াতো কটিত জুই লাগি যায়। আজি আমি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোক দেখিলে আচৰিত হৈ যায়। এনেকুৱা জোনাব দীঘল দীঘল দাঢ়ি আছে, মাথাত টুপি আছে, মানে এনেকুৱা কাম কৰিছে, এনেকুৱা ভিডিঅ' ভাইৰেল হৈছে, আপোনালোকে দেখিলে আচৰিত হৈ যায়। জোনাব মানুহক মানে যদি আপোনাৰ জোনাব মানুহৰ ওপৰৰ পৰা আপোনাৰ বিশ্বাস হৈছে, এনেকুৱা ঘৰত যে বেলেগ হেৰি পঢ়াই, মানে ক'ব গ'লে যে আমাৰ মক্তব পঢ়াই পেলাই যে মক্তব পঢ়াইছে না কি কৰিছিল সেইটো ভালকৈ গম পোৱা নাই, কিন্তু এনেকুৱা বেয়া কাম কৰি পেলাইছে, আপোনাৰ নিজে আচৰিত হৈ যাব যে এনেকুৱা মুখত মাথাত টুপি লৈ পেলাই, মুখত ইমান দীঘল দীঘল দাঢ়ি লৈ পেলাই এনেকুৱা বেয়া কামটো কৰাটো উচিত হোৱা নাই। আপোনাৰ তাত কেনেকৈ কৈছোঁ, কোনটো ভিডিঅ' কেনেকুৱা ভিডিঅ' চাওক, আপোনালোক মই দেখাই দি আছোঁ। এইটো ভিডিঅ'টো আপোনাৰ ভালকৈ চাব, যে টোটেল ভিডিঅ'টো আপোনালোক চাব খোজে, ভিডিঅ'টো আপোনাক কেনেকৈ চাব, যদি আপোনালোকে ডাইৰেক্টলি ইয়াতে মই দেখাব নোৱাৰিম। যদি আপোনাৰ টোটেল ভিডিঅ'টো আপোনালোকে চাব খোজে, মোৰ টেলিগ্ৰামত যাব লাগিব, টেলিগ্ৰামত যাই পেলাই ফুল ভিডিঅ'টো আপোনালোকে চাব লাগিব। টেলিগ্ৰামৰ লিংকটো কেনেকৈ পাব, ক'ত আছে, কেনেকৈ দেখা যাই পেলাই হেৰি কৰিব লাগিব, কমপ্লিট ভিডিঅ' চাই থাকক। আপোনালোক পুৰা ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ, আৰু মই টোটেলি ভিডিঅ'টো আপোনালোকে চাব। কেনেকৈ চাব বলক আপোনালোক মই দেখাওঁ ভালকৈ। বন্ধুসকল, প্ৰথমতে চাওক, আপোনালোক মই যে কওঁ যে ভিডিঅ'ৰ লিংকটো যে আপোনাৰ চাব খোজে, ভিডিঅ'টো চাব খোজে, প্ৰথমতে ভিডিঅ'ৰ লিংকটো যদি অ'পেন কৰি চাব খোজে, ভিডিঅ'টো কি ভিডিঅ' আছিল চাব খুজিছে, প্ৰথমতে আপোনালোকক মই চব ভিডিঅ'টো কৈ দিওঁ। এটা প্ৰথমতে টেলিগ্ৰাম আৰু এটা টাৰা বক্স, এই দুটা এপ্লিকেশ্যন প্ৰথমতে আপোনালোকে ডাউনলোড কৰিব। যদি ডাউনলোড নকৰে, কিন্তু ভিডিঅ'টো আপোনাৰ প্লে কৰি চাব নোৱাৰিব। টাৰা বক্স যিটো আছে, টাৰা বক্সৰ দ্বাৰাই আপোনাৰ ভিডিঅ'টো প্লে হ'ব, আৰু যিটো টেলিগ্ৰাম আছে, টেলিগ্ৰামৰ দ্বাৰাই আপোনাৰ ভিডিঅ'টোৰ লিংকটো পাব। প্ৰথমতে কি কৰিব যেনে, প্ৰথম আপোনাৰ টেলিগ্ৰামটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত চাওক, এনেকুৱাকৈ ইণ্টাৰফেচটা আহি যাব। এনেকুৱাকৈ যেতিয়া আপোনাৰ ইণ্টাৰফেচটা আহি যাব, অহাৰ পিছত প্ৰথম আপোনালোকে কি কৰিব, ওপৰত যে চাৰ্চ বক্স আছে, চাৰ্চ বক্সত যাব। চাৰ্চ বক্সত যাই পেলাই আপোনাৰ প্ৰথম কি কৰিব জানে, আপোনাৰ চাৰ্চ বক্সত যাই পেলাই ইয়াতে লিখিব আছাম ভাইৰেল নিউজ বুলি আপোনাৰ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাওক, ওপৰত যিটো আছে লগোটো চাওক, আছাম ভাইৰেল নিউজ বুলি চাৰ্চ কৰালে এইটো লগোটো আহিব। এইটো লগোটো যেতিয়া ক্লিক কৰি দিব, একবাৰ ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচটা আহি যাব। অহাৰ পিছত ইয়াতে চাওক, বহুত লিংক দিয়া আছে, ইয়াতে বহুত লিংক দি আছে। এই লিংকৰ পৰা যিকোনো লিংকৰ পৰা আপুনি কি কৰিব, যিকোনো এটা লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ লোডিং ল'ব। লিংকত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত লোডিং লৈ পেলাই এনেকুৱাকৈ ইণ্টাৰফেচটা আহি যাব। অহাৰ পিছত চাওক, বৰ্তমান তলত চাওক, মই বৰ্তমান ইমেজ দুটা দি দিছোঁ, কিন্তু ভিডিঅ' লিংক কিন্তু এতিয়ালৈকে মই দিয়া নাই। যেতিয়ালৈকে আপোনালোকে ভিডিঅ' চাব, ভিডিঅ' লিংক পাই যাব। ভিডিঅ' লিংকটো যেতিয়া পাব, যদি আপোনালোকে ভিডিঅ' লিংকটো যদি অ'পেন কৰিব নোৱাৰে, ভিডিঅ' যদি অ'পেন কৰিব, ওপৰত চাওক আৰু এটা ভিডিঅ' দিয়া আছে, সেইটো ভিডিঅ'টো কমপ্লিট ভালকৈ আপোনালোকে চাই লওক। ভিডিঅ' লিংকটো কেনেকৈ প্লে কৰিব লাগে, কমপ্লিট প্ৰচেছিংটো মই দেখাই দিছোঁ, সেইটো ভিডিঅ'টো আপোনাৰ ভালকৈ চাই লওক। যদি আপোনাৰ টাৰা বক্সৰ লিংক, টাৰা বক্স যে আপোনালোক যে কৈ আছোঁ যে টাৰা বক্স, এই টাৰা বক্সৰ ভিডিঅ' লিংকটো ভিডিঅ'টো টাৰা বক্সত যাই পেলাই প্লে হ'ব। লিংকত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত কি কৰিব, যদি টাৰা বক্সত আপোনালোকে ভিডিঅ'টো প্লে কৰিব নোৱাৰে, যদি এই ওপৰৰ ভিডিঅ'টো আপোনালোকে কৈ আছোঁ, ওপৰৰ ভিডিঅ'টো আপোনালোকে ভালকৈ চাই ল'ব। লিংক দিয়া আছে তলত, এই লিংকত ক্লিক কৰি ওপৰৰ ভিডিঅ'টো ভালকৈ চাই ল'ব। চাই পেলাই আৰামত ভিডিঅ'টো কেনেকৈ প্লে কৰোঁ, কমপ্লিট প্ৰচেছিংটো দেখুওৱা আছে, সেইটো আৰামত ভিডিঅ'টো চোৱাৰ পিছত আৰামত ভিডিঅ' প্লে কৰি আৰামত চাব পাৰিব। যে ভিডিঅ' চাই পেলাই যে আপোনাৰ তাত ভাল লাগিছে, তো ভিডিঅ'টো লাইক কৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব। আৰু যদি ইউটিউবত চাই আছে, ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ। আপোনাৰ আৰামত চাই পেলাই আপোনাৰ মজা কৰিব পাৰিব। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল, ধন্যবাদ।